Hi everybody, welcome back to my channel. আৰু আজি এটা নতুন ভিডিও আকৌ লৈ পেলাই আপোনালোকৰ আগত আহিলো। মোৰ ভিডিওবোৰ চাই যদি আপোনালোকৰ ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্লিজ কৰি ল'ব আগতে সাবস্ক্ৰাইব। আৰু আজি চাওক না কিমান ৰ'দ দি আছে, বহুত ৰ'দ। আৰু এতিয়া মই একদম 3টা বজাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো। আমিৰ গ'ল যোৱাকালি, আমাৰ সৰু ভণ্টিৰ হাজবেণ্ড ডুবাই গৈ পালে আৰু আলহামদুলিল্লাহ হি ভালে ভালে গৈ পালে গৈ। আৰু এতিয়া হি যোৱাৰ আগত আমাক নানিহঁতৰ ঘৰত ইনভাইট কৰিছিলে। আমি নানি ঘৰলৈ খাবলৈ গৈছিলোঁ, বহুত ফূৰ্তি কৰিলোঁ, বহুত এনজয় কৰিলোঁ সেইদিনাখন। তাৰে এটা সৰু ক্লিপ মই ৰাখিছিলোঁ, সেইখিনি চাব এতিয়া। আৰে আম্মা আব্বাও আহিছে। আৰু তাৰ পিছত হি যোৱাৰ আগদিনাখন মানে পৰহি আৰু হি আহি আমাৰ ঘৰত সকলোকে মাত লগাবলৈ যেতিয়া আহিছিলে তেতিয়াও মই এটা সৰু ক্লিপ ৰাখি থৈছিলোঁ, সেইখিনিও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আৰু হি তাৰ মানে ৰাতি 1টা বজাত তাৰ মানে এটা বজাত ইয়াৰ পৰা গৈছে, ৰাতিপুৱা 6টা বজাত গুৱাহাটীৰ পৰা তাৰ মানে ফ্লাইট আছিলে মুম্বাইলৈ, মুম্বাইৰ পৰা আকৌ ডুবাইলৈকে আছিলে। তেনেকাকে আছিলে, সেইকাৰণে হি ৰাতি আমাক মাত লগাই গ'ল আৰু আধা ৰাতি ক'ত আহিব আৰু সেইকাৰণে। তেনেহ'লে চাই লওক। আৰু যাবগৈ ওলাইছে, লাষ্ট এটা ভিডিঅ' ৰাখি থ'লোঁ আৰু এইটো চিন থাকি যাব ডুবাই যোৱাৰ পিছত আৰু না এবছৰৰ পিছত আহিবা ন? আকৌ ভণ্টিহঁতো যাব, পুতুহঁতো যাব, 7 মান্থৰ পিছত যাব সিহঁতে। বাই। আমাৰ ঘৰত মুস্তাক আহিছে আৰু মুস্তাকে কি আনিছে চাওঁ আমাৰ চবৰলৈ। আইচক্ৰীম ভাবিয়ে গাইছে যে, আৰু ভাবিয়ে ইয়াতে আছে সেইকাৰণে মুস্তাকে। আৰু আজি হ'ল আমাৰ ভণ্টিৰ, সৰু ভণ্টিৰ আমিৰৰ ৱাইফৰ আজি তাৰমানে তাইৰ বাৰ্থডে হয় আৰু আমি বাৰ্থডে চেলিব্ৰেট কৰিম। দেন ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, চাই থাকিব ভিডিঅ'টো। পিছলৈ চাওকচোন কেনেকুৱা পোহৰ আহিছে। এইটো পপিৰ ৰুমত মই শ্বুট কৰি আছোঁ, মোক দেখাই যোৱা নাই ন, দেখাই যোৱা নাই। আৰু চুলি তুলি কেনেকুৱা দেখিছে। এতিয়া মই বনাম তাইৰ কেক বনাবলৈ ষ্টাৰ্ট কৰিম। আৰু এইটো এটা আমাৰ ভাগিনজনীয়ে এটা অৰ্ডাৰ কৰিছিলে, কি পায় এইটো, কিবা কি অৰ্ডাৰ কৰিছে গম নাপাওঁ, কিবা এটা অৰ্ডাৰ কৰিছিলে আহিছে। আৰু এতিয়া মই বনাম ভণ্টিৰ কাৰণে কেকটো আৰু কি দেখাম আৰু সদায় বনাই থাকোঁ। কেকটো এয়া ফাইনেলি পাতি দিলোঁ, কেকটো হৈ থাকক। এয়া হ'ল মোৰ মাহীৰ ছোৱালী, এই পপিৰ। এয়া আমাৰ মাহী গোলাঘাটৰ পৰা আহিলে, গোলাঘাটৰ পৰা আহি সেইদিনাই গ'ল ফুৰিবলৈ জেঠাই ঘৰ, ননদৰ ঘৰ, চবৰে ঘৰ ফুৰি আহিলে। আৰু এইজনী মোৰ কাজিন হয়, মোৰ চিষ্টাৰ। এইজনী মোৰ চিষ্টাৰ হয়, আমি অলপ চেম নে? মাহী আৰু মাহী ছোৱালীজনীয়ে পুতুক এইটো গিফ্ট কৰিছে। ইয়াতে কি আছে আপোনালোকক দেখুৱাবলৈ নহ'ল, ক্লিপটো নোহোৱা হৈ গ'ল। মই কৈ দি আছোঁ, এইখিনি আদা, এইখিনি হ'ল দালচেনি টুকুৰা, 2টা ডাঙৰ লং, 2টা ডাঙৰ ইলাইচি, আৰু এই সৰু সৰু ইলাইচি, জাবিত্ৰী, ষ্টাৰ এনিছ আৰু নহৰু, আৰু এইখিনি পিঁয়াজ। এই গোটেইখিনি একেলগে লৈ পেলাই মিক্সাৰ জাৰত মাৰি দিম। তাৰপিছত এইখিনি এটা পেষ্ট বনাই ল'ম, ইনষ্টেণ্ট হ'ব। বনাই সেইটো মই তাৰপিছত বাকীখিনি দেখুৱাই গৈ আছোঁ, বনোৱাটো দেখাইছোঁ আৰু কৰিম। আৰু এইখিনি তিয়াই থৈছিলোঁ, বাকলিটো এৰুৱাই পেলাই ইয়াত এড কৰি দিম। আৰু এইখিনি পেষ্ট বনালোঁ, বনাই পেলাই ইয়াতে ঘি দিলোঁ, ঘি আৰু ৰিফাইন মিক্স কৰিলোঁ। আৰু ঘি অলপমান কম হৈছিল, সেইবাবে আৰু অকণমান ঘি দি দিলোঁ। আৰু ঘিখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি মিক্সাৰখিনি দিলোঁ, যিখিনি মিক্সাৰত মাৰিছিলোঁ পেষ্টখিনি দিলোঁ, দিয়াৰ পিছত নিমখ দিলোঁ। এতিয়া অলপমান ভজাৰ পিছত এতিয়া অলপমান চেনি এড কৰিছোঁ। চেনিটো অপশ্যনেল হয়, চেনিটো দিলে টেষ্টটো বাঢ়ি যায়, চ' চেনিটো আপোনালোকে এড কৰিব, নহয়তো বা আপোনালোকে মৌ এড কৰিব পাৰে সানি, কিন্তু শেষত। আৰু এতিয়া মই দৈ এড কৰিলোঁ। মছলাখিনি মোৰ ভালদৰে ভজা হৈ গ'ল,
দৈখিনি এড কৰাৰ পিছত ভালদৰে ভাজি ল'লোঁ আৰু এইফালে মটন বিৰিয়ানী বনাইছে মটনখিনি এইখিনি কাৰী বনাই হৈ গ'ল এইখিনি এতিয়া অলপমান হ'বলৈ দিছে আৰু এতিয়া মই চিকেনখিনি এড কৰি দিম ইয়াতে চিকেনখিনি এড কৰি দিয়াৰ পিছত 20 মিনিটছমান বা হাফ এন আৱাৰমান মই মিডিয়াম হিটত চিকেনখিনি ভালদৰে হ'বলৈ দিম চিকেনখিনি ভালদৰে হৈ যোৱাৰ পিছত ইয়াতে মই আমুলৰ যোনটো ফ্ৰেছ ক্ৰীম সেইখিনি মই এড কৰিম এড কৰাৰ পিছত বাছ মই 5 মিনিটমান ঢাকি পেলাই হ'বলৈ দিম আৰু তাৰপিছত এইখিনি মোৰ ৰেডি হৈ যাব দালিখিনি ভাজি লওঁ ক্ৰীমখিনি এড কৰিম ফ্ৰেছ ক্ৰীম হয় এতিয়া ক্ৰীম এড কৰিম তো গাইজ ক্ৰীম এড কৰাখিনি দেখুৱাবলৈ নহ'ল আৰু এয়া ক্ৰীম এড কৰাৰ পিছত 5 মিনিট ঢাকি পেলাই হ'বলৈ দিছিলোঁ আৰু এইখিনি হৈ গ'ল আৰু এফালে বিৰিয়ানীত পানী দি দিলে একেবাৰে চাউল আৰু চাউলখিনি দি দিলে বাসমতি ৰাইচখিনি দি লৈ তাৰপিছত ঢাকি থ'ব এতিয়া দমত দি দিব আৰু একেবাৰে হৈ যাব আৰু এইটো ইনষ্টেণ্ট হয় ইনষ্টেণ্ট বনাইছে মাংসখিনি আগতে বনাই ল'লে তাৰপিছত মাংসই পানীয়ে আৰু বাসমতি ৰাইচখিনি চ'ক কৰি থৈছিলে হাফ এন আৱাৰৰ কাৰণে সেইখিনি দি দিলে দি পেলাই এতিয়া হৈ গ'ল এইটো দমত দিয়াৰ পিছত এয়া ফাইনেল লুক আপোনালোকক দেখুৱাইছোঁ মটন বিৰিয়ানী ইজ ৰেডি আৰু এতিয়া যাওঁ ব'লক জল্দি এতিয়া হৈ গ'ল আমাৰ খানা বনোৱা ফিনিছড এতিয়া আমি কেক কাটিম আৰু তাৰপিছত খানা খাম বহুত দেৰি হৈ গৈছে অলমষ্ট দেৰি হৈ গৈছে আমি সবে ওলাই ৰেডি আমি সব ওলাই ৰেডি মুস্তাকো আহিছে ভাবিয়েকৰ বাৰ্থডে মাহী আম্মা খালি আমাৰ আম্মা অকণ লেতেৰা হৈ আছে বলক কেক কাটোঁগৈ এতিয়া Here is cake and মই দি আছোঁ Shine bright up all night whenever আৰু এতিয়া কেক কাটিব কেক কাটাৰ আগত তাৰমানে আমিৰে কৈছিলে তাক অনলাইন ৰাখিবলৈ চ' আমিৰক মই হোৱাটছএপত মেছেজ কৰি আছোঁ যে বটিমত অনলাইন আহিবৰ কাৰণে কাৰণ তাতে বটিম চলে বটিমত অনলাইন ভিডিঅ' কলিং হয় আৰু তাতে হোৱাটছএপ নচলে চ' সেইকাৰণে মই তাক হোৱাটছএপত মানে মেছেজ কৰিব পাৰি চ' মেছেজ কৰিলোঁ এতিয়া ফাইনেলি আমিৰ বটিমত অনলাইন Happy birthday, dear Putu. For a second, I could feel like this. Make me feel like this. We got a party for a lifetime. No way to stop it for the sunrise. And we don't care about the bad nights. But for a second, I could feel like this. Make me feel like this. Young blood made of gold. A mind you can't control. Running wild, can't calm down. My head is in the clouds. Gotta keep this feeling, keep on breathing, even if we're slipping away. So I close my eyes and lose myself now. Do it like it's only today. We got a party for a lifetime. No, যোৱাকালি আৰু ভিডিঅ'টো কণ্টিনিউ নাৰাখিলোঁ আজি ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ আৰু আজি মাহীহঁত গুচি গ'ল সিহঁতে গোলাঘাটলৈ মাহী মানে মোৰ নিজৰ মাহী হয় আমাৰ আম্মাহঁতৰ ভাই ককাই 5টা আৰু ছোৱালী 4জনী তাৰপিছত জেঠাই বিয়া হৈছে আপোনালোকে চিনি পাব চাগে যিসকলে নগাঁৱত জেঠাই বিয়া হৈছে তাৰ মানে ধিং বুলি কয় এটুকুৰ জেগা শুনিছে চাগে ধিং বেচামাৰী বুলি কয় ধিঙৰ পৰা অলপ আগলৈ যাব লাগে বেচামাৰী তাতে আমাৰ জেঠাই বিয়া হৈছে আমাৰ বায়েক তাৰপিছত আৰু এই মাহী যে আহিছে এই মাহী বিয়া হৈছে গোলাঘাটত আৰু আমাৰ সৰু মাহী বিয়া হৈছে পাথৰী পানীখেতি পাথৰী বুলি কয় পানীখেতি তাতে বিয়া হৈছে আৰু আমাৰ ঘৰটোতো ইয়াতে নানী ঘৰৰ একদম ওচৰতে ৰাস্তাৰ ইপাৰ সিপাৰ
আম্মাহঁতৰ ভাই-ককাই 5টা, ছোৱালী 4জনী। এইখিনি আৰু মাহীহঁত আহিছিল 5 বছৰৰ পিছত, জানেনে? 5 বছৰৰ পিছত আহিছিল, গুচি গ'ল, বেয়া লাগিছে অলপমান। বেছি দিন নাথাকিলে, আহিলে আৰু গুচি গ'ল। আকৌ আহিব বুলিকে কৈছে, চাওঁ কেতিয়া আনে আল্লাহ পাকে, আনিলে আহিব আৰু। তো ভাবিলোঁ গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। আৰু কমেণ্টো কৰিব আপোনালোকে কেনেকুৱা লাগে, কমেণ্ট কৰিলে ভাল লাগে। আৰু লাইকটো দি দিব, লাইকটো মষ্ট ইম্পৰ্টেণ্ট। চ' আজিলৈ আহিলোঁ, আৰু গোটেই ভিডিঅ'টো চোৱাৰ বাবে, মোৰ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ ছ' মাছ, লাভ ইউ অল। আপোনালোকে সকলোৱে ঘৰত, নিজৰ ঘৰত সুস্থ থাকক, ভালেৰে থাকক। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিম। তেতিয়ালৈকে বাই বাই, লাভ ইউ অল।